নমস্কাৰ আজিৰ ক্লাছলৈ মই সকলোকে স্বাগতম জনাইছো প্ৰথমতে মোক জনাওকচোন যে আপোনালোকে মোক ভালদৰে শুনি আছে নে হয় শুনি আছো কওক হয় আজি মই আপোনালোকক এটা ভাল লগা টপিকৰ ওপৰত কম আপোনালোকক মই আগতেও কৈছো যে ৰেকি কি হয় আপোনালোকক সম্পূৰ্ণ বিজ্ঞানসন্মত হিচাপে আপোনালোকক বুজাম কিয় নহয় বা কি কাৰণে আমি কৰিব পৰা নাই কি কথা সকলোবিলাক আপোনালোকক খুঁটি নাতি মাৰি বুজোৱা হ'ব আজিও সেইভাবে মই এই কথাখিনি আপোনালোকক আৰু জনাবলৈ ওলাইছো আপোনালোকে স্ক্ৰীনত দেখি আছে নে স্ক্ৰীনত দেখি আছে নে এইখিনি মই যে দেখুৱাইছো হয় দেখি আছো হয় আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনো পাঁচটা পদাৰ্থৰে গঠিত হৈছে সেইকেইটা হ'ল আকাশ বতাহ জুই পানী আৰু পৃথিৱী এতিয়া প্ৰথম কথা যে বিশ্ব ব্ৰহ্মাণ্ড ক'ব গ'লে প্ৰথম সৃষ্টি হৈছিল আকাশ আকাশৰ পৰা সৃষ্টি হ'ল বতাহ বতাহ ববলৈ ধৰিলে তাৰে পিছত শীত বা গৰম হ'ল গৰমৰ পৰা জলীয় বাষ্প হৈ পানীলৈ ৰূপান্তৰিত হ'ল আৰু পানীৰ পৰা পৃথিৱী সৃষ্টি হ'ল এই পাঁচটা পদাৰ্থ লগ লাগি বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে এতিয়া আহো ইয়াৰে আকাশ বুলি ক'লে আমি কি দেখো আমি দিনত আকাশ চালে বগা দেখো ৰাতি চালে আমি কলা দেখো আমি কেৱল আকাশ বুলিব সেইখিনিহে জানো তাৰে পিছত আহিল বতাহ বতাহ আমি অনুভৱ কৰিব পাৰো বা আমি দেখো কেনেদৰে যে আমি বাহিৰত গ'লো গছৰ পাত লৰি আছে তেতিয়া আমি কম যে বতাহ বলি আছে বা আমাৰ গাত লাগে আমি অনুভৱ কৰিব পাৰো তাৰে পিছত শীত তাপ তাপটোতো আমি গমেই পাওঁ যেতিয়া আমাৰ গাত গৰম লাগে বা জুই আমি দেখা পাওঁ অনুভৱ কৰিবও পাৰো পানী পানী আমি হাতেৰে চুব পাৰো কিন্তু আমি ধৰি ৰাখিব নোৱাৰো যেতিয়া আপোনালোকে কৰবাৰ পানী অলপ ধৰে অকনমান সময়হে ধৰি ৰাখিব পাৰে তাৰে পিছত পানীখিনি পৰি যায় পৃথিৱী আমি যিহেতু পৃথিৱীত বাস কৰো আমি পৃথিৱী অনুভৱ কৰিব পাৰো চুব পাৰো দেখা পাওঁ এই পাঁচটা পদাৰ্থলৈ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈছে আৰু এই পাঁচটা পদাৰ্থলৈ আমিও গঠিত হৈ আছো আকাশত যি শক্তিৰে চলি আছে সেই শক্তি আমাৰ ভিতৰতো আছে ঠিক একে শক্তিয়ে চলি আছে যেতিয়া পৃথিৱীত পলৰ সৃষ্টি হয় তেতিয়া এই গোটেইবিলাক আকাশত লগ লাগে আকাশখন কিন্তু একেই থাকে সকলোৱে আনমিউট কৰি ল'ব নিজক আকাশখন একেই থাকে কিন্তু আকাশৰ জৰিয়তে যি পদাৰ্থ চাৰিটা গঠিত হৈছিল এই পদাৰ্থ চাৰিটা আকৌ আকাশতে মিলি যায় এইটো হৈছে শক্তি আমি শক্তি নিজে আৱিষ্কাৰো কৰিব নোৱাৰো আৰু ধ্বংসও কৰিব নোৱাৰো কিন্তু আমি ৰূপান্তৰ কৰিব পাৰো যেনে ধৰক পানীৰ পৰা আমি কি কৰো আমি বিদ্যুৎ উৎপন্ন কৰো আৰু সেই বিদ্যুতৰ দ্বাৰা আমি নিজৰ ঘৰৰ লাইট জ্বলাই আছো আমি ফেন চলাই আছো টিভি চলাই আছো কিন্তু আমি ধ্বংস কৰিব নোৱাৰো এতিয়া আহো প্ৰাণশক্তি আৰু আকাশৰ কি থাকে প্ৰাণশক্তি হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো শক্তি সেইটো আকাশৰ পৰাই আহে আৰু সেই শক্তি আমাৰ শৰীৰতো আছে এতিয়া কি হয় যে আমাৰ কিবা কাৰণত বেমাৰ হয় বা আমি সমস্যাত পৰো কি কাৰণে আমি সমস্যাত পৰো যে এই প্ৰাণশক্তিটো আমাৰ শৰীৰত যেতিয়া ভালদৰে প্ৰবাহিত নহয় তেতিয়া আমাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে
এতিয়া আমি কি কৰো যে আমি উপায়হীন হওঁ বা বেমাৰ হলে আমি ডক্তৰৰ ওচৰত যাওঁ কিন্তু আমি যদি এই প্ৰাণা শক্তিটো আমি প্ৰয়োগ কৰিব পাৰিলো হয় তেতিয়া কিমান ভাল হ'ল ঠিক ৰেইকিৰ জৰিয়তে আমি আমাৰ প্ৰাণা শক্তি সহায় লৈ আমাৰ শৰীৰত বোৱাব পাৰো এতিয়া প্ৰাণ শক্তি কি হয় যে আমি প্ৰাণ শক্তিটো যদি নিজৰ কন্ট্ৰলত ৰাখিব পাৰো তেতিয়া আমাৰ শৰীৰৰ যিবিলাক বেমাৰ আছে বা সমস্যা আছে সেই সমস্যাবিলাক নাইকিয়া হ'ব বহুতে কি কৰে যে সমস্যাৰ পৰা সমাধান পাবৰ কাৰণে মেডিটেশ্যন আৰম্ভ কৰে কয় যে মোৰ এনেকুৱা সমস্যা আছিল টোপনি নাহে বা কিবা কিবিৰ কাৰণে তেওঁলোকে মেডিটেশ্যনৰ সহায় লয় বা ব্যায়াম কৰে প্ৰাণায়াম কৰে এইবিলাকো একোটা প্ৰাণা শক্তিৰে অংশ যাতে প্ৰাণা শক্তিটো ভালদৰে নিজৰ শৰীৰত বোৱাব পাৰে এতিয়া ৰেইকিটো হৈছে এটা সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতি যাক নেকি আমি অতি সহজে গ্ৰহণ কৰিব পাৰো বহুত বেলেগ ধৰণৰ মেডিটেশ্যন নকৰিলেও আমি ৰেইকি শক্তিৰ দ্বাৰাই আমাৰ এই প্ৰাণা শক্তিটো নিজৰ শৰীৰত বোৱাব পাৰো আৰু শৰীৰৰ যেগিটা অংশত লাগে প্ৰতিটো অংশতে আমি ভৰপূৰভাৱে প্ৰয়োগ কৰিব পাৰো আপোনালোকে এতিয়া নতুনকৈ যিসকলে শিকিছে তেওঁলোকে ভালদৰে শুনিব তেতিয়া ভালকে বুজি পাব যে আমি প্ৰাণা শক্তিটো কেনেদৰে কন্ট্ৰলত ৰাখিলে আমাৰ ভাল হ'ব বা ৰেইকি শক্তিৰ কি সুবিধা আছে যাৰ বাবে আমি ৰেইকি শক্তি শিকিব লাগে এতিয়া চাওক আমি যেতিয়া কোনো এজন গুৰুৰ পৰা এটুইনমেন্ট লওঁ মানে শক্তিপাত লওঁ তাৰে পিছৰ পৰা আমাৰ ক্ৰাউন চক্ৰৰে ৰেইকি শক্তি সেই সময়ত ৰেইকি শক্তি ববলৈ আৰম্ভ কৰে এতিয়া আচল কথাটো হ'ল যে সেই ব্যক্তিজন যেতিয়া ৰেইকি শক্তি অহৰহ চলে আপোনালোকেতো জানে যে ৰেইকি শক্তিৰ কোনো সময়সীমা নাই বা আমি যে এইখিনি সময়ত বন্ধ কৰিব লাগে এইবিলাক কোনো কথা নাই ৰেইকি শক্তি যেতিয়া অহৰহ আহিয়ে থাকে বা আমাৰ শৰীৰত যিমান লাগে সেই হিচাপে ৰেইকি শক্তি চলে কাৰণ ৰেইকি শক্তি ইমানে শক্তিশালী বা ইমানে ইন্টেলিজেন্ট বুলি কোৱা হয় যিটো বুদ্ধি হওক যে আমাৰ শৰীৰৰ আমি যদি এনেও কাৰোবাক হিলিং দিওঁ শৰীৰৰ যি অংশত হৈ থাকে এতিয়া মই বিভিন্ন লোকৰ হিলিং কৰি আছো কোনোবাই কিবা বেমাৰৰ কথা নকলেও যেতিয়া আমি হিলিং দিওঁ সেই বেমাৰটো ঠিক হোৱা দেখা গৈছে কিহৰ কাৰণে কাৰণ আমি সেই প্ৰাণ শক্তিটো যেতিয়া তেওঁৰ শৰীৰত দিম যি জায়গাত লাগে সেই জায়গাত নিজে নিজে পাই যায় এতিয়া গুৰু এজনে যেতিয়া এটুইনমেন্ট দিব কোনোবা এজন ব্যক্তিক সেই ব্যক্তিজন শাৰীৰিকভাৱে যদি অলপ দুৰ্বল হৈ থাকে তেতিয়া সেই শক্তিখিনি সেই ব্যক্তিজনক যিমান পৰিমাণে লাগে সিমান পৰিমাণেহে তেওঁৰ শৰীৰত প্ৰবাহিত হ'ব কাৰণ সেই ব্যক্তিজনক যদি বহুত পৰিমাণে শক্তি দিয়া যায় তেতিয়া সেই শক্তিখিনিয়ে বেয়া হ'ব যাৰ কাৰণে ৰেইকি শক্তি যিখিনি লাগে সেইখিনিহে কাম কৰে সেইবাবে এটুইনমেন্ট দিয়া সময়ত তেওঁলোকৰ অনুভৱবিলাক বেলেগ বেলেগ ধৰণে হয় কিছুমানৰ অনুভৱ হয় বা কিছুমানৰ অনুভৱ নহয় মই যেতিয়া শক্তিপাত লৈছিলো মোৰ কোনো অনুভৱ হোৱা নাছিল বৰঞ্চ মোৰ গাটো বেয়া লাগিছিল মই ভাবিছিলো যে মই চাগে অনলাইন লোৱা কাৰণে তেনেকুৱা হ'ল বা মই দেখি আহিছো অনলাইন ল'ব নালাগে কৈ থাকে ওচৰৰ বিলাকে কিন্তু মোৰ গুৰু যিহেতু বাহিৰৰ তথাপি মই সাহস কৰি যি হিচাপে দিছিল তেনেদৰে কৰি গৈছিলো যেতিয়া মই 10 দিন পিছতে ডিস্টেন্স সিলিং তাঁত সিলিং আৰম্ভ কৰিছিলো যেতিয়া তাঁত সিলিং বেলেগৰ কৰিলো তেওঁ 3 দিনতে সুস্থ হৈ উঠিল তেতিয়া মোৰ মনত বহুত উৎসাহ আহিল আৰু মই কন্টিনিউ মনৰ উৎসাহত মই দুগুণ বলেৰে আৰু আৰম্ভ কৰিলো এতিয়া সেইবাবে আপোনালোকক মই বাৰ কওঁ যে অনুভৱক লৈ একো কথা নাই কেৱল আপোনালোকে কৰি যাওক ফল আপোনালোকে নিশ্চয় পাব এতিয়া আপোনালোকৰ বেমাৰবিলাক ক'ৰ পৰা হৈছে আৰু কিমান দিনৰ পৰা হৈছে কোনেও নাজানে
যেহেতু আমি দেখা নাপাওঁ কাৰণ আমাৰ শৰীৰৰ বাহিৰ ফালেও বহুত সূক্ষ্ম পদাৰ্থ আছে এইবিলাক সকলো বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰা দেখা গৈছে যে বহুতো সূক্ষ্ম পদাৰ্থ থাকে সেই কাৰণে আপোনালোকক কওঁ যে অৰা ক্লিন আভামণ্ডলটো যিটো আভামণ্ডলটো সাফ কৰাৰ কাৰণে কওঁ আভামণ্ডলটো আমাৰ যেহেতু চাৰিওফালে বহুতো সূক্ষ্ম পদাৰ্থ থাকে এইবিলাক যেতিয়া সাফ হ'ব তেতিয়া আমাৰ আধা অংশ যি বেমাৰ আছিল বা আমাৰ যি অসুবিধা আছিল সেইবিলাক দূৰ হ'ব আৰম্ভ কৰিব কাৰণ আমি প্ৰাণশক্তিৰে চলি আছো আকাশতো যি আছে আমাৰ শৰীৰতো আছে আসল কথা হ'ল যে তাক আমি আমাৰ নিৰ্দিষ্ট জাগাত বা আমাক যেনেদৰে লাগে আমি সেইটো ব্যৱহাৰ কৰিব জানা নাই ৰেকি শক্তিৰ দ্বাৰা যেতিয়া আপোনালোকে ৰেকি এটুইনমেন্ট ললে আৰু আপোনালোকে সেই হিচাপে কিছুমান গাইডেন্স পালে বা সেই ধৰণে আপোনালোকে কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া আপোনালোকে নিজৰ শৰীৰৰ পৰিৱৰ্তনবিলাক দেখিবলৈ পাব হয়তো কিছুমানৰ ক্ষেত্ৰত কম দিনৰ ভিতৰত পাব নহলে কিছুমানৰ ক্ষেত্ৰত অলপ দেৰি লাগিব কিন্তু আপোনালোকে যদি দৈনন্দিন কৰি থাকে তেতিয়া আপোনালোকে যি অসুবিধা আছিল সেইবিলাকৰ পৰা মুক্তি পাব পাৰিব কাৰণ আমাৰ যি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণশক্তি আছে সেই প্ৰাণশক্তিৰ জৰিয়তে আমি যদি হাতেৰে বোৱাই আমাৰ নিজৰ শৰীৰটোত যি জাগাত লাগে আমি সেই জাগাত ব্যৱহাৰ কৰিব পাৰো তেতিয়া আপোনালোকে কওকচোন নিজৰ শৰীৰৰ যিবিলাক বেমাৰ আছে সেইবিলাক ভাল হ'বনে নহ'ব হয়তো অলপ সময় ল'ব পাৰে যেহেতু আপোনালোকে কোনো তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব নালাগে এতিয়া বহুতে ভাবে যে আমি ৰেকি এটুইনমেন্ট নোলোৱাকৈ ৰেকি শক্তি আবাহন কৰি আমি ৰেকি কৰিব পাৰিমনে হয় তেওঁলোকেও পাৰিব কিন্তু আসল কথা কি যে ৰেকি শক্তি এতিয়া আমাৰ সাধাৰণ মানুহৰ কাৰণে যোগ্য হৈছে আগতেতো আপোনালোকক মই আগতেও কৈছো যে বুদ্ধদেৱৰ পৰা প্ৰচলন হৈছিল বা আগতেও কৰিছিল ঋষি মুনিসকলে বেদত লিখাই আছে আমাৰ হাত ঔষধিযুক্ত হাত বুদ্ধদেৱে ৰেকিৰ দ্বাৰা বিভিন্ন মানুহৰ দুখ দূৰ কৰিছিল বা সমস্যাবিলাক দূৰ কৰিছিল বা তেওঁৰ শিষ্যসকলক শিকাইছিল যেতিয়া তেওঁলোকে বনত গৈছিল তেওঁলোকে যেতিয়া কিবা বেমাৰ হলে ঔষধৰ ব্যৱস্থা নাছিল বা তেওঁলোকে ঔষধিযুক্ত দৰৱৰ ব্যৱস্থা কৰিব পৰা নাছিল তেওঁলোকে হিলিঙৰ জৰিয়তে নিজকে সুস্থ কৰি তুলিব পাৰিছিল তাৰে পিছত জাপানীজ ডক্টৰ মিকাও উচুইদেৱে দেখিলে যে তেওঁ বুদ্ধিজিম ললে আৰু লোৱাৰ পিছত তেওঁ বহুতো বুদ্ধদেৱৰ কিতাপবিলাক পঢ়ি তেওঁ গম পালে যে যদি এই ৰেকিটো প্ৰচলন কৰা যায় তেতিয়া কিমান ভাল হ'ব তেওঁ নতুনকৈ 21 দিন তেওঁ তপস্যা কৰিলে তেওঁ ব্ৰতত আছিল আৰু 21 দিন তেওঁ কন্টিনিউ মেডিটেশ্যন কৰিলে কৰি তেওঁ ভাৰতলৈও আহিছিল তেওঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল বা ঔষধিযুক্ত এইবিলাক বেদ উপন্যাস পঢ়িছিল পঢ়ি তেওঁ নতুনকৈ ৰেকি আৱিষ্কাৰ কৰিলে আৰু তেওঁই নাম দিলে ৰেকি তেওঁ যেনেদৰে ৰেকি বিদ্যাটো লাভ কৰিছিল ঠিক তেনেদৰে আপোনালোকেও যিসকলে এটুইনমেন্ট নোলোৱাকৈ কৰিব বিচাৰে তেওঁলোকেও পাৰিব কিন্তু তেওঁৰ নিচিনা কঠোৰ পৰিশ্ৰম কৰিব লাগিব বা তেওঁৰ নিচিনা ব্ৰতত থাকিব লাগিব বা তেওঁ যি ধৰণে মেডিটেশ্যন কৰিছিল তেনেকুৱা ধৰণে সেইটো পৰ্যায়ৰ মেডিটেশ্যন বিলাক তেওঁ কৰিব লাগিব বা যিজন ব্যক্তিয়ে কৰিব বিচাৰে তেওঁৰো উপযুক্ত জ্ঞান থাকিব লাগিব তেতিয়াহে তেওঁ এই শক্তিটো লাভ কৰিব পাৰিব নহলে আমাৰ নিচিনা সাধাৰণ মানুহে কেনেদৰে ৰেকি নিচিনা এটা মহান কলা পাব এতিয়া আমি যি কৰিলেও যি খাদ্য খালেও আমাৰ কোনো কথা নাই মেডিটেশ্যন নকৰিলেও আমি চলি যায় কেৱল আমি সদায় ৰেকি শক্তিক আবাহন কৰি আমাৰ নিজৰ শৰীৰৰ প্ৰত্যেকটা অংশ আমি হিলিং কৰিব লাগে বা কিছুমান আপোনালোকক পদ্ধতি দিয়া গৈছে যাৰ জৰিয়তে আপোনালোকে সেই পদ্ধতিকেইটা
যদি অৱলম্বন কৰে তেতিয়া আপোনালোকৰ মনবিলাক ভাল লাগি থাকে যেনে ধৰক আপোনালোকক কৈছো ভগৱানক ধন্যবাদ জনাব লাগে কাৰণ আমি যিবিলাক কৰ্ম কৰো বা আমি যেতিয়া আমি পজিটিভ কথাবিলাক কওঁ তেতিয়া আমাৰো যি চাৰিওফালৰ পদাৰ্থবিলাক আছে সেই সকলোবিলাক আমাৰ পজিটিভ হ'বলৈ ধৰে আমি যিমানে পজিটিভ হম সিমানে আমাৰ যি বেমাৰ আছে বা আমাৰ যি প্ৰাণা শক্তি আছে সেই শক্তিবিলাক পজিটিভ হৈ উঠিব কাৰণ আপোনালোকে দেখিছে যিসকলে বাৰে বাৰে কৈ থাকে মোৰ বেমাৰ হৈ আছে তেওঁলোকৰ কিন্তু বেমাৰ ভাল হোৱা নাই বেমাৰৰ উপৰি তেওঁলোকৰ বেমাৰ হৈ আছে কিহৰ কাৰণে কাৰণ তেওঁলোকে সেই একেটা কথাই বাৰে বাৰে তেওঁলোকে কৈ আছে মই আপোনালোকক কৈছো যে আপোনালোকে দৈনন্দিন কওক যে মোৰ শৰীৰ সম্পূৰ্ণ সুস্থ মই ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থাকো তেনেদৰে আপোনালোকে দৈনন্দিন ৰাতিপুৱা উঠি কৈ যাওক আপোনালোকৰ শৰীৰো তেনেকুৱাই হ'ব যেতিয়া ডক্টৰ মিকাও এতিয়া আপোনালোকক কওঁ যে ৰেইকিটো ডাইৰেক্ট জাপানৰ পৰা ভাৰতলৈ অহা নাই ৰেইকিত যেতিয়া ডক্টৰ মিকাও উচুইদেৱে আৱিষ্কাৰ কৰিলে আৰু তেওঁ যেতিয়া ৰেইকি শক্তিৰ দ্বাৰাই জাপানত বিভিন্ন মানুহৰ দুখ দূৰ কৰিবলৈ ধৰিলে বা তেওঁলোক শিকাবলৈ ধৰিলে ডাঙৰ এটা চেণ্টাৰ হৈ গ'ল তেতিয়া আপোনালোকে শুনিছেনে নাই নাজানো মেডাম টাকাটা ইউএছৰ থাকা তেওঁ মেডাম টাকাটা তেওঁ জাপানত আহিছিল যেতিয়া জাপানত আহোতে তেওঁৰ কিবা বেমাৰ হ'ল তেওঁ বহুদিন ভাল পোৱা নাই তেওঁ এই ৰেকি হিলিঙৰ কথা গম পাই তেওঁ ডক্টৰ মিকাও উচুইদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁ হিলিং ল'লে যেতিয়া হিলিং লৈ তেওঁ দেখিলে অতি কম সময়ৰ ভিতৰতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিল আৰু সুস্থ হৈ উঠাত তেওঁৰ মনত বহুত উৎসাহ বাঢ়িল যে আমাৰ মানৱ শৰীৰতো ইমান শক্তি আছেনে যে এই শক্তিৰ দ্বাৰা আমি বেলেগ এজনৰ শৰীৰতো সেই শক্তিৰে সুস্থ কৰি তুলিব পাৰি তেওঁৰ বহুত ভাল লাগিল আৰু তেওঁ এইটো শিকি ল'লে ইউএছৰ পৰাই তাৰে পিছত লাহে লাহে আমাৰ ভাৰতলৈ আহিল এনেদৰে ৰেইকিৰ প্ৰচলন আগবাঢ়িবলৈ ধৰিলে এতিয়া বহুতে জানে আৰু বহুতে নাজানে এতিয়া আপোনালোকে বুজিলেনে যে কিয় অনুভৱ হয় বা কিয় অনুভৱ নহয় আপোনালোকে অনুভৱক লৈ নাযাওক কেৱল আপোনালোকে কৰি যাওক যেতিয়া গুৰুৱে এটুইনমেন্ট কৰিছে আপোনালোকৰ এটুইনমেন্ট হৈ গৈছে কিন্তু আপোনালোকৰ শৰীৰক যিখিনি লাগে বা যিখিনি ধৰি ৰখা কেপাচিটি আছে সেইখিনিহে হ'ব কিন্তু আপোনালোকে যদি দৈনন্দিন কৰি যায় মনত বিশ্বাস ৰাখে পজিটিভ ভাৱ ৰাখে তেতিয়া আপোনালোকৰ এনে যিবিলাক সমস্যা আছে সমাধান হ'ব কিন্তু মাজতে কিন্তু ৰাখি যদি আপোনালোকে কৰে তেতিয়া কেনেকৈ হ'ব বা কেতিয়াবা এনেকুৱা হয় যে এটুইনমেন্ট লোৱাৰ পিছতো বেমাৰত পৰে সেইটো ডাঙৰ কথা নহয় বেমাৰ মোৰো হয় দৈনিক মই ৰাতি বহুতৰ হিলিং কৰি থাকো বা দিনটো মই কেতিয়াবা ঘূৰা ফুৰা কৰি আছো এতিয়া ধূলিবালিৰ দিন মই ঘূৰা ফুৰা কৰি আছো অকণ বন্ধ স্কুল যিহেতু বন্ধ স্কুল খুলিলে আমিও ঘৰত বন্দী বা ৰাতি আহি নিজৰ ডিউটিখিনি কৰিব লাগে যিহেতু হিলিঙৰ কামবিলাক ৰাখি থৈছো এদিনো এৰিব নোৱাৰো ৰাতিপুৱা এটুইনমেন্ট থাকে আপোনালোকে হয়তো শুনিছে মোৰ মাতটো অলপ বহি আছে ঠিক তেনেকুৱা মই কোনো ঔষধ খোৱা নাই আজি 5-6 দিন হৈ গ'ল বা তেনেকুৱা ধৰণৰ কষ্টও পোৱা নাই সিম্পল অকণ সময় নিজকে হিলিং কৰি গৈ আছো আৰু তেনেকৈয়ে সুস্থ হৈ আছো আপোনালোকক কোনোবাই হয়তো ক'ব পাৰে বা আপোনালোকে ভাবিব পাৰে যে ৰেইকি গুৰুৰ কোনোদিন বেমাৰ নহয় এইটো মিছা কথা কোনোবাই নেদেখাব পাৰে বা মই যি গুৰুৰ ওচৰত শিকিছো তেওঁৰো কোভিড হৈছিল যেতিয়া কোভিডৰ সময় আছিল তেওঁলোকৰ পৰিয়ালতো কোভিড হৈছিল বা তেওঁ নিজ মুখেৰে কৈছিল তেনেকুৱা বা এতিয়া আপোনালোককো মই কৈ আছো যে সকলোৰে বেমাৰ হয় তাক লৈ যে মই ভাল পোৱা নাই আজি 3 দিন হ'ল 4 দিন হ'ল এইটো কৰিলে নহব আমিতো দৈনন্দিন যিখিনি কৰিব লাগে আমি ভয় কৰা নাই কা হৈছে বুলি আমি ওলাই নোযোৱাকৈ থকা নাই কেৱল আপোনালোকে দৈনন্দিন নিজৰ হিলিং কৰক এই প্ৰাণ শক্তিৰ দ্বাৰাই আমি জীৱনত কৰিব নোৱাৰা কাম একোৱে নাই বিশ্ব ব্ৰহ্মাণ্ডৰ যি আকাশৰ শক্তি প্ৰাণ শক্তি
সেই শক্তি যদি আমাৰ নিজৰ শৰীৰত ভৰপূৰভাৱে প্ৰয়োগ কৰিব বিচাৰো তেতিয়া আপোনালোকক যি ধৰণে দিছো সেই ধৰণে কৰি যাওকচোন আপোনালোকে নিশ্চয় ভাল ফলাফল পাব আৰু যিসকলে সেকেন্ড ডিগ্ৰী তেওঁলোককো কওঁ যে আপোনালোকে যিসকলৰ হিলিং কৰে কেৱল ধৈৰ্য ধৰিব যে তেওঁ ভাল হ'বই কন্টিনিউ কৰি যাব কোনো দিন নেৰিব এইটো নহয় যে সময় সীমা আছে আজি এইখিনি সময়ত কৰিলো কালিও কৰিব লাগিব এইটো নহয় কেৱল আপোনালোকে কৰি যাওক আপোনালোকৰ নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকে কৰক আপোনালোকে যেতিয়া আৰামছে বহি তেওঁৰ হিলিং কৰিব তেতিয়াহে তেওঁ সুস্থ হৈ উঠিব যদি আপোনালোকে দৌৰা দৌৰি কৰে বা আপোনালোকৰ গা বেয়া হৈ আছে তেতিয়া আপোনালোকে সেই ব্যক্তিজনৰ হিলিং কৰিবলৈ যায় মই আপোনালোকক কৈছো যে ৰেকি শক্তি ইমানে বুদ্ধিয়ক যে যতে লাগে সেই জাগালৈ ৰেকি শক্তি পাই যায় আমাৰ হাতেৰে বৈ আছে আমি যদি ডিসটেন্স হিলিং বেলেগক কৰি আছো তেতিয়া সেই শক্তিখিনি সেই তেওঁ ব্যক্তিজনৰ শৰীৰত নগৈ আমাৰ শৰীৰতো যাব পাৰে যেহেতু আমাক প্ৰয়োজন হৈ আছে যি জাগাত প্ৰয়োজন হয় শক্তিখিনি সেই জাগাতে আহে সেইভাবে ধুনীয়াকৈ আপোনালোকে যেতিয়া বেলেগৰ ডিসটেন্স হিলিং কৰিব আৰামছে বহি লওক উশাহ নিশাহ ব্যায়ামটো কৰি লওক যাতে আপোনালোকৰ মগজুত যিবিলাক কথা খেলাই আছে সেইবিলাক অকণ দূৰ হয় আৰু যিসকল নতুনকৈ আহিছে তেওঁলোককো কৈছো যে আপোনালোকক ভিডিঅ' বিলাকত সম্পূৰ্ণ ৰূপে দিয়া আছে আপোনালোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ চাৰিবাৰ যেইবাৰ ইচ্ছা সেইবাৰ চাব পাৰে বা বুজি পাব এনেদৰে ক্লাছ লোৱা হ'ব বিভিন্ন টপিকৰ ওপৰত ডিসকাস কৰা হ'ব আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰিব বা কিবা ক'বলগীয়া থাকিলেও ক'ব পাৰিব কেৱল আপোনালোকে কৰি যাওক বিশ্বাস ৰাখক আৰু আপোনালোকে কৰি যাওক আৰু ফল নিজেই পাব এতিয়া আহো যে আপোনালোকৰ কোনোবাৰ কিবা সুধিবলগীয়া আছিলে নেকি যদি আছে আপোনালোকে সুধিব পাৰে বাইদেউ এই ব্ৰেসলেট কিপাতৰ বিষয়ে কৈ দিবচোন অকমান মই ক্ৰিষ্টেলৰ বিষয়ে পিছত কম কাৰণ কি হৈছে যে মই ব্ৰেসলেট কিডাল অৰ্ডাৰ দিছো এতিয়াও আহি পোৱা নাই যেহেতু সেই কিডাল অৰিজিনেল পিন্ধিলেহে আমাৰ কাম হ'ব বিশেষকৈ আমাৰ ৰেকি শিকা ব্যক্তিসকলৰ কাৰণে ভাল যিসকলে নিশিকে তেওঁলোকৰ ক্ষেত্ৰত বেলেগ কিন্তু শিকাসকলৰ কাৰণে আৰু ভাল যেহেতু আমাৰ হাতত শক্তি আছে আমি সেই ব্ৰেসলেট কিডালো আমি আমাৰ শক্তিৰে হিলিং কৰিব পাৰো সেইভাবে বহুতে ভাল মই ক্ৰিষ্টেল কি হয় সেই বিষয়ে ভালদৰে বুজাম আৰু ব্ৰেসলেট কিডাল আহি লওক তেতিয়াহে মই আপোনালোকক ভালদৰে কম কাৰণ আধৰুৱাকৈ কৈও মোৰ ভাল নালাগিব বা যদি সেইকিডাল অৰিজিনেল নহয় তেতিয়া মই আকৌ পঠিয়াই দিম যদি আপোনালোকে বিচাৰে তেতিয়াও আনি দিব নোৱাৰিম সেইভাবে মই আগতীয়াকৈ চাই লম আৰু কোনোবা কিবা সুধিব নেকি যদি নাই মই আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিছো আপোনালোকৰ ক্লাছটো কৰি কেনেকুৱা লাগিল মোক জনাব ধন্যবাদ